লোকাল নতুন এটা ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ। আজি মই দাদাৰ ফাৰ্মত আছোঁ। অলপ তেখেতৰ গাহৰি পোৱালিও আছে, আপোনালোকক দেখুৱাই দিওঁ। আৰু গাইজ বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ, আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। চাই থাকক সম্পূৰ্ণকৈ ভিডিঅ'টো। এইজনী হৈছে লোকেল আৰু হেমচিয়াৰৰ ক্ৰছ, আৰু এইজনীৰ পোৱালিবোৰ হৈছে হেমচিয়াৰৰ F2 পোৱালি। এইজনী ইয়াত পোৱালি আছে, বাকী কেইজনী দৌৰি আছে। গাইজ কি মৰম লগা পোৱালি, ডিউৰকৰ ক্ৰছ। তেতিয়া আমি অলপ দাদাৰ লগত কথা পাতোঁ। বন্ধুসকল, আশা কৰোঁ আপোনালোক চব ভালে আছে। আৰু আজি বৰ্তমান লগাৰ পালোঁ, আমাৰ বহুত দিন মূৰত মোৰ ফাৰ্মত আহিল। তো আপোনালোকক চাগে দেখালে গাহৰিখিনি। তো দাদা, আপোনাৰ গাহৰি পোৱালি কেতিয়ালৈ বেচিব পৰা হ'ব? মোটামুটি আৰু 20-25 দিন পিছত বিক্ৰী কৰিব পৰা। এতিয়া কিমান দিন হ'ল? এতিয়া মোটামুটি 25 দিন আৰু কিছুমান কেতিয়াবা 27 দিন এনেকুৱা হৈছে। আৰু খাচীবোৰ কিমান মাহ হ'ল? সেইকেইটাৰ মই আনিব মোটামুটি 5 মাহ হ'ল, তাতে 2 মাহ হিচাপে টোটেলত 7 মাহ হ'ল। কেতিয়ালৈকে বেচিব? 30 মাহ ডিচেম্বৰ বা জানুৱাৰী ওচৰতে আহিছিল। আপোনাৰ তাত পোৱালি লাগিলে পাবনে? পাব, আপোনাক পোৱালি লাগিলে কণ্টেক্ট কৰিব, বেছি পোৱালি নাই। গতিকে যদি এবাৰ F2 আৰু F1 পোৱালি হৈছে, গতিকে এইবাৰ মানুহজনে অলপ বিচাৰি আছে এইটো পোৱালি। তো তোমাক যদি লাগে মোক কণ্টেক্ট কৰিব। এতিয়া বজাৰ কেনে? এতিয়া বজাৰটো বাৰু এতিয়া অলপ আপগ্ৰেড হৈছে, কাৰণ লাষ্ট 6 মাহ বজাৰ একদম বেয়া চলি আছিল। এতিয়া অলপমান বজাৰ খোলা হৈছে, কাৰণ বেমাৰটো বৰ্তমান কমা বুলিয়ে ক'ব পাৰি। বহুত জেগাত কমিছে আৰু বহুত জেগাত চলি থকা বুলি শুনি আছোঁ মই। আৰু মানুহৰ মুখৰ কথা একে বিশ্বাস কৰিব লাগিব, বিশ্বাস নকৰাকো মানে সেই কৰিব নোৱাৰে। তো কেছটো হ'ল কি, এতিয়া বেমাৰক চালে বা বজাৰক চালে বেপাৰ নকৰাকৈ নহ'ব। বজাৰ উঠিব, অলপ টাইম লাগিব, কাৰণ এইবাৰ বেমাৰৰ ৰসটো অলপ বেছি হৈছিল। তো সিমান ভাল নহয় বজাৰ, হ'লেও মানে লাষ্ট 3-4 মাহ আগতকৈ বজাৰ ইম্প্ৰুভমেণ্ট ভালেকৈ হৈছে। আপোনাৰ তাত কিমান মান পোৱালি আছে এতিয়া? মোৰ তাত পোৱালি মোটামুটি 18টামান আছে টোটেল। কোনোবাই যদি নতুন ফাৰ্মাৰে গাহৰি পোৱালি পুহিম বুলি ভাবি আছে, তাৰ বিষয়ে কিবা ক'ব নেকি? কৰক, মানে কি হৈছে, লাষ্ট ইয়াৰ যোনে ষ্টাৰ্ট কৰিছিল গাহৰি ফাৰ্ম, এইবাৰ বহুতেই এৰি দিছে। কাৰণ যোৱা বছৰ বজাৰ বহুত ভাল আছিল, তো বহুত দামত বহুতে পোৱালি কিনিলে, কিন্তু কি হ'ল, যেতিয়া এইবাৰ বেচা টাইম আহিল, তো বহুতে লছ খাই গ'ল। তো কথাটো হ'ল কি, বহুতে মানে কৰিও এৰি দিলে এইটো বছৰ। তো মই এটা ভাবোঁ যে বেপাৰ বা বিজনেছত ধৈৰ্য লাগিবই, আৰু বেপাৰত আপ ডাউন হ'বই। তো কৰক, বহুত ফাৰ্মাৰ আছে এনেকুৱা। আপোনালোকে মনোজ কুমাৰ বসুমতাৰী হওক বা ইউটিউবত চাব, আপোনালোকে পাই যাব কিমান ডাঙৰ ডাঙৰ ফাৰ্মাৰ আছে। আৰু গাহৰিটো খোৱাটোতো খায়েই আছে মানুহে, আৰু তাত গাহৰি ব্যৱসায় কৰিও মানুহে বহুত কিবা এটা কৰি আছে। তো সেই আছে, মানে আপোনাৰ লাভ আছে, কৰক। আৰু টাইম লাগিব, একেদিনতে আপোনালোকে উঠিব নোৱাৰে ফাৰ্মিঙত। 2 বছৰ 3 বছৰ মানৰ টাইম লাগিব, কৰক, একো নাই। বজাৰ ভালতো অলপতো টাইম লাগিব, ধৈৰ্য ধৰিব লাগিব, সেইটোৱে। এইজনী হৈছে দাদাৰ হেমচিয়াৰজনী। এইজনী 3টা পোৱালি হৈছে। এইবোৰ পোৱালি এনেদৰে আছে। ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থ'ব। আৰু কোনোবাই যদি মোৰ চেনেলত নতুনকৈ হৈছে, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু কাৰোবাক যদি মানে গাহৰি পোৱালি লাগে, তেতিয়া দাদাৰ লগত যোগাযোগ কৰিব। মই ফোন নম্বৰটো স্ক্ৰীনশ্বট দি দিছোঁ, চাই ল'ব সকলো।